আমার ভাই দুর্গা দেবী ভাবচোন তই বাইরে দুর্গা দেবী হৈ 10 খান হাত মেলি দৰ্শকৰ আগত থিয় হৈ থাকো দৰ্শকক সাষ্টাংগে প্ৰণাম কৰবো সেই বাইরে গিৰিয়েক আকৌ মই সেইকাৰণে মোৰ লেভেল আছে হ্যাঁ হুকে শুনছো তই মোক এটা কথা কচোন কেন মই পাগলা আছিলুং না না এই মানুহ ভাল কৰা মিস্ত্ৰীটো পাগলা আছিল তুই পাগলা কি কোৱা অ পিছে হলে সি কেঁচা মাংসৰ টাপলাত কিয় বিজি দিছিল তোক মই কেনেকে বুজাম বুজলি তো তই নুবুজবে আচ্ছা তোৰ কথাটো ইমান ল সেই ডাক্তৰটোৱে পাগলা আছিল সিটোৱে মই তোৰ মুখৰ পৰা শুনবা বিচাৰিছিলো তোক আচলতে ভগৱানে মাথাত মালে নিদিলাক কিনো কোৱা ঐ মোৰচোন ঠিকে আছে তোৰ সমানেচোন মোৰ মাথাটো তোৰ মাথাৰ ভিতৰত একো নাই তই কেনেকে গম পালি কিবা খুলি চাব পৰা বস্তু আছে নেকি তোৰ কাণ্ড কাৰখানাতে গম পায় তোৰ মাথাটোত যে খালী আছে মই আজিহে গম পালো সেইকাৰণে মোৰ মাথাটো পাতলা পাতলা লাগে তোৰ কাৰণে জ্বালাটো আমি খাব লাগে মাথাত মাল সোমাব পৰা কিবা উপায় আছে নেকি অলপ সিফালে যাচোন উপায় এটা আছে এটা শাক আছে সেই শাকটো খালে ব্ৰেইনটো বাঢ়ে নামটো হ'ল ব্ৰাহ্মী শাক বামি শাক ব্ৰাহ্মী শাক ইটো খালে তোৰ মগজুটো ঠিক হ'ব খিনিন গোঠা দেচোন আজিয়ে খাম মই আজি বিশ্ৰাম ক'ত অ। পাই এইটো আমাৰ বাৰীতে আছে বিচাৰিলে পাবি বুজি পাইছা হ'ব দে মই যাওঁ ৰ কি শাক বোলা মোৰ মাথাত এনেকে মাল সোমাই ল'ম মই জিলাপি কি বোলা মামি শাক ৰাইজে আৰু দুৰ্গা মাই বিচাৰি নাপলাক আমাৰ চেনিমায়ে আছিল দেখো আমাৰ চেনিমায়ে মান থকা ৰাইজে কিবা দুৰ্গা মাই পাতবা নল্লা হয় নেকি এ মাই এটা থৌকা দেখাৰ লগত একো কথা নাই আমাৰ পাগেলি জিহিন চেলেং বেটেং ইমান দেৰি মূৰ্তি হৈ থিয় হৈ থাকিব পাৰবো জানো পাৰ্বতো কিয় নৰবই পাপা আমাৰ চেনিমাই একেবাৰে চবতে পাকৈ নাচে গানে নাটকত চবতে কিয় নৰব তাই হৈছে দে তোৰ চেনি মাইটো কিহৰ পাকত জানা এ বাটলি মাৰাত আৰু আকতো নহয় তাই বেটিয়ে কঁকালে ভাঙবা নাজনে কথা কবা হ'ব এই বাপা তই বাহিৰৰ গুণ গাবা এৰি বাহিৰত দেখোন বদনামে গাবা ধৰলিও বেলেগৰ আগত আৰু ৰচোন ৰ ৰাইজৰ আগত দুৰ্গাৰ নামটো ওলাংতে তই ফটকে বাহিৰৰ নামটো ল'বা নৰলি এ মাই তইনো কিয় এনেকুৱায়ে চব কি তোৰ ঘৰতে হ'ব লাগে নেকি ভাল লাগে দেচোন বাপা এই ঘৰখনৰ নাম এটা হ'লি ভাল নালাগে নেকি কিবা এ চাও এথান যি সিদ্ধান্ত লয় ৰাইজৰ মতেহে ল'ব তোৰ মতে কিবা হ'ব নেকি সেইটো অৱশ্যে নোহোৱা নহয় দেচোন এই বাপা ৰচোন এই লক্ষী সৰস্বতী এগলাখান কাক দিছিনো সেইগিলাখান কাক দিছে মই সেইটো কথা গম নাপাওঁ কিন্তু এটা কথা মাই কি এই দুটা দেখোন আমাৰ বায়ু এটা হ'ব পাৰে হয়ে বাপা হওক দে এৰে এটা হ'লেওতো সৰু কথা নহয় বাপা ইনাম ডাঙৰ কথা হয় না মাই তই দেখোন এটা কাম কৰিব পাৰে কচামচে বাপা কচোন তই ৰাস্তাত যাই ঢোলটো পিটি পিটি গোটাই গান মানুহ শুনিব পাৰা কিয়নো শুনামে শুনাম এটা কিবা সৰু কথা নেকি ক'তনো থাকে এইটো শাক বা অলপ দামী শাকটো অলপ ভিতৰত সোমাই থাকে নেকি মামি শাক ঐ গেছে এই বাৰীখনত কি বিচাৰি আছা ন এই শাক এটা বিচাৰিছো ৰে চাহাব শাক কি শাক এই কিবা বোলে মামি না কি বোলে ব্ৰাহ্মী শাক ইটো খালি বোলে বিৰাট মাথাত মাল হয় কোনে কৈছে এই মোক সুখী খাবা দিছি হয় নেকি অ' এই তৰে ক'ত ফুলৰ চাঙৰ পৰা ব্ৰাহ্মী শাক পাবে ব্ৰাহ্মী শাক মাটিত হয় বুৰ্বকটো কিয় নহ'বয়ে সুখী বুচি নহয় ইটো বস্তু বোলে ঘৰতে হয় আমাৰ ঘৰতো হ'ব সেই তেৰে নাই আমাৰ ঘৰৰ ব্ৰাহ্মী শাক বেংকৰাটো মই সেইটো বস্তু খাই মাথাত মাল ভৰামে সেই তেৰে সখী এইবিলাক কথা কিয় ক'ব লাগে তোৰ মাথা ঠিকে আছে দেখোন এতিয়া আকৌ খাব নালাগে এইগিলা তই গ'লেই হ'ব না সুখী গম পাইছে মোৰ মাথাত যে মাল নোহোৱা হৈছে ইটো মই খামে তইও মাথা শেষ কৰি দিবি নিজেতো পাগলাই আমাকো পাগলা কৰিবি তই ক'তনো পাগলা কৰলো এইটো নক ইমাননো কিয় মিছা কথা কোৱা হয় দে তই বিচাৰি থাক তোৰ ব্ৰাহ্মী শাক মই যাওঁ এতিয়া তোকনোকে ধৰি ৰাখছি যা এই তেৰে যা বিচাৰ ব্ৰাহ্মী শাক খাই মগজ ঠিক কৰিব নালাগে বেংকৰাটো চালা খবাইছে সি খামে মই যা ঐ মামি শাক ক'ত আছা ঐ মামি শাক ক'ত আছা আয়া মা কচোন মামি শাকে কামোৰলা নেকি কি মই দুৰ্গা দেৱী ঐ জান পাপিক বিনাশ কৰি তই দুৰ্গা দেৱী কি কৰা
মই যাম ভাবিয়ে ভাল লাগিল হেৰি মোক যে গাঁৱৰ মানুহে ইমান আগস্থান দিব মই ভাবাই নাছিলো জানেনে মোৰ কাৰণে দিছে যাম সেই কমিটিৰ মই বিত্ত সম্পাদক মানে ধনভৰালী তই দুৰ্গা দেৱী মই হম দুৰ্গা মাৰি শেষ কৰি পেলাম পাপী গাঁৱত নাথাকিব কোনো দুষ্টৰ স্থান আৰু মই যেতিয়া কৰিম দুৰ্গাৰ অৱস্থান হৈ যাম এখন সঁচা সঁচিকে গোসানী হৈ গেলি या देवी सर्वभूतेषु शक्तिरूपेण नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण नमस्तस्यै 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 नमो नमः পাগল লাগছে নেকি নাই লাগা দিয়ক গাঁৱৰ মানুহ যে মোক ইমান আগস্থান দিছে সেইটো ভাবিহে মোৰ বহুত ভাল লাগছে পিছে অসুৰ কোন শুনো আপোনাৰ সখীয়েকক ঔষধ দিছে হয় নেকি ৰাইজৰ মানুহে কিন্তু ভাল মানুহটোক ঔষধ দিয়াৰ চিন্তা কৰিছে দেই এইখন মিটিঙত মই যাবাই লাগিছিল দিয়ক মই দেখোন লাগ ধৰিছিলো তই হে নোলালি বৰ ভাল লাগিব দেই সিদিনা গাঁৱৰ প্ৰথমখন দুৰ্গা পূজাত মই দুৰ্গা দেৱী কম ভাল লাগিব নে হৈ যাম গাঁৱৰ ইতিহাসত সোণালী আখৰেৰে তোৰ নামটো লিখা থাকো যাওঁ বলক তাড়াতাড়ি ভাতকেইটা বনে আমি দুটাই আকৌ যাওঁ আহক ইহঁতে গছগিলা ভালকে নাচাই কোনটো ডেকা হৈছে কোনটো বুঢ়া হৈছে ঐ সখী কি? কিনো কৰছা কিনো কৰবি আৰু এই ভুলটো যে বুঢ়া হৈছে দেখা নাই নেকি নহয় মই তাক গেষ্ট্ৰিকক কৈছিলো তো অঁ বোলে ফুলকেইটা পাৰি লৈ আহ অ। খানা এইটো দেখাই নাপালাক নেকি এই সিটো এইটো কবি সিটো কবি তহঁতৰ কাম নাই খালি বহি বহি খাবি সখী কি? এটা কথা কওঁ দেই ক পূজাতে মোক মুই খেউলৰ পাতটো দিছে মইতো ভাবাই নাছিলো এ তাৰে খাপ লাগে কৈছি তোক আৰু নিদবো না তোক মহিষাসুৰ হ'লে বঢ়িয়া লাগব হয় দে অ। ঐ সখী কি? আৰু এটা কথা নহয় কিনো মূৰ্তি দৰে কিমান সময় উঠাক পেলাব যেতিয়ালৈকে মানুহবিলাকে তোক চাই থাকে তেতিয়ালৈকে থাকিব লাগব এইখিনি সন্মান চিনেমাখনৰ মেইন মানুহ বুলি গম পাইহে ৰাইজে এইটো সন্মান দিছে কিন্তু এটা কথা সখী কি কথা ন সিদিনা দিবা পাৰিম না নাই মানে বৰষুণটো কেনেকে দিব পাৰিবি নৰবি এনেকুৱাই সুখী ইমান মই বৰষুণ নেদেকৰি মই কেনেকৈ অভিনয় কৰিম ন সেই তেৰি কিছুমান কাম নোখোৱাকে কৰিব লাগে স্বাস্থ্যৰ কাৰণে ভাল ইমান মানে মোক চাই থাকব সেইটো নাখালে দেখোন মোৰ লাজ লাগি যাব হ'ব দে সেইদিনাখন কিবা বেলেগ ব্যৱস্থা এটা কৰিম মই উখুৰে মই খাব পাৰিম দে এইবিলাক টেনশ্যন ল'ব নালাগে হে তেৰি যি হয় সেইদিনাখন দেখা যাব না যিমানেই যি নহয় পূজা কমিটিৰ সভাপতি মই হে অ। চবৰে পাৰ্টগিলা ভাল হ'ব লাগব তেতিয়াহে মোৰ সন্মানটো থাকিব হয় দেচোন সেনেহেন কোঠা দেচোন ঠিকেই বুজছা দেচোন তই ধা তেৰিকতে ধা ধা তেৰিকতে ধা 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 তেৰিকতে ধা 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 তেৰিকতে ধা ধা তেৰিকতে ধা 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 তেৰিকতে ধা বুজা ধা ধা এই ৰহি ৰিহাৰ্চেল কষ্টা হন পাওঁ মই তোক অভিনয় কৰবা নেৰা নহয় কিন্তু কোনো লিকিৰাৰ হাতে ভৰিয়ে ধৰা অভিনয় তই কৰবা নৰবি কিনো কথাগিলা কৈ ডিৰেক্টৰে যাক যেনকে অভিনয় কৰবা দে সেনকে কৰবা লাগিব দৰকাৰ হ'লে তই ডাবিং নেকি সেইটো কৰবি কিন্তু তথাপিও শ্বুটিং কৰবা নৰা মোক বাৰু অভিনয় কৰবা নেদে নাই মই নকৰো কিন্তু আপোনাকো মই কৰবা নেদো আপুনিও ছোৱালীৰ হাতত ধৰি পেলাই সেয়া অভিনয় কৰবা নৰে মই নেদোৱে কি আপোনাকো কৰবা নেদোৱে সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা মই লিকিৰা মানুহ মোক যি কৰবা দে তাকেই কৰিম তই তিৰি মানে জিয়া তই নৰা কৰবা আমি আকৌ জীয়ালিকিৰা নহয় দিয়ক আপুনি মুন্সি মই আপোনাৰ তিৰি আপুনি যদি মোক কৰবা নেদে ময়ো আপোনাক কৰবা নেদে তোৰ কি কৰবে নেদাও বুলি কৈ কাজিয়া কৰি আছে দেখিছানে বায়েৰক মই লিকিৰাৰ হাতত ধৰি এক্টিং কৰবা হাক দিছো তাকে লৈ তাই মোৰ লগত কাজিয়া কৰি আছে আপুনি যদি মোক অভিনয় কৰবা নেদে ময়ো আপোনাক জীয়াৰ হাতত ধৰি অভিনয় কৰবা নেদো ষ্টপ 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 তহঁতো কাজিয়া কৰ কোনো অভিনয় কৰবে নালগে অভিনয় মই কৰিম কি দিছ ইজ মাই ফাইনেল অৰ্ডাৰ চব এইগিলা তোৰ কাৰণে হৈছি মান নাই মাৰি ভিত্তি উঠি তোক মই অভিনয় কৰবা নেদো বুলি কৈছো নেদো
মোকো চাই থাকক আপুনি ক'লেও মই নুশুনো মই অভিনয় কৰিম বুলি কৈছো কৰিম কৰিম কৰিমে তইও কেনেকে কৰা মই চাই ল'ম মইহে কৰিম শুন তুহুন এনেকে পাথাৰত এৰি দিয়া গৰু ছাগলৰ দৰে ঘূৰি ফুৰিবি না কামে কাজে লাগবি কাম বন নোহোৱা মানুহ নুঘূৰি কি কৰিম কাম থাকলেহে কৰিম অ' দাদা কিবা চাকৰি তাকৰি হৈছে নেকি ক'ৰবাত মই তোহাক এটা চাকৰি দিম চাকৰিটো হ'ব ৰাস্তাত গাড়ী মটৰবিলাক আগুৰি ধৰি টাকা কালেকশ্যন কৰা অ' সেইটোহে কাম নেকি এইটো কাম কৰিলে মানুহ মাৰ খাব লাগবই দাদা নিজৰ দেহা নিজে বৰবাদ কৰিব লাগব এইটো কিবা চাকৰি হ'ল নেকি মানুহ ডকাইত কৰি মানুহৰ মাৰ খোৱা বুদ্ধিয়ে কৰিছে এই পূৰ্বশত আমাৰ এই দুৰ্গা পূজাত বহু টাকাৰ প্ৰয়োজন হ'ব আৰু সেই টাকাবিলাক আমি গাড়ীৰ পৰাই কালেকশ্যন কৰিব লাগিব অ' সেইটোহে কৈছে নেকি সেইটোৱে কৈছো ইটা তুহুন কালি ৰাতিপুৱাৰ পৰা আমাৰ বেজপাৰা চকত গাড়ী ৰাখি ৰাখি টাকা কালেকশ্যন কৰা কাম আৰম্ভ কৰি দিম হ'ব কিন্তু আপুনি আমাৰ লগত এতিয়া থাকিব লাগিব আছো দে মই তোহাৰ লগত বেকত থাকিম দে ইটান তুহুন তোহাৰ লগৰ কেইটামান ল'ৰাক আনি কালেকশ্যন আৰম্ভ কৰি দি অ' দাদা আমি কিবা পইচা পাতি পাম না পইচা কি পইচা লাগে তোহাক নহয় মানে কষ্ট কৰিম তো হাজিৰাটো পালে ভাল হয় আৰু হ'ব পাবি তুহুন তোহাক মই এটা ভালকে খানা খুৱাই দিম আমাৰ গাঁৱৰ দুৰ্গা পূজা দেচোন গতিকে তুহুন যদি কালেকশ্যন নকৰা কোনে কৰিব হ'ব তেনেহ'লে কালি ৰাতিপুৱাৰ পৰা পুৰা পইচা উঠত লাগি যাম অঁ তেনেহ'লে কালি ৰাতিপুৱাৰ পৰা অপাৰেশ্যন চুৰু কৰি দি অ'কে অ'কে ঐ বঢ়িয়া আইডিয়া এই সুবিধাতে সুযোগ ল'ব লাগব কালেকশ্যন কৰিম 500 টকা মাৰিম 100 টকা মই কৈছো তই কৰবা নৰা মই কৈছো মই কৰিম আপুনি নৰে আশা মই কৈছোৱে তই কৰবা নৰা বুলি মই কৈছো নহয় মই কৰিম বুলি আশা তই কিয় নুবুজা মই কৈছো তই কৰবা নৰা মই কৈছো মই কৰিম 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 আশা তই কৰবি মই দেখাই দিম তই কেনেকে কৰা মই কৈছো তই কৰবা নৰা মই কৈছো মই কৰিমে কৰবা পাৰবি নৰা বুলি কৈছো মই মই কৈছো নহয় মই কৰিম কৰিম কৰিমে কি কথা ক'ব আহিছ তই মই কৈছো তই নৰা মই কৈছো কৰিম কৰিম কৰিমে নৰা বুলি কৈছো মই পাৰিম বুলি কৈছো Stop! কাউর বাহাত জুই লাগাত করে কে তারপরে মশা কি হইছে তোর হ্যাঁ হোয়াট ইজ ইউর প্রবলেম দুনিয়া গম পোৱা নাই জানো কিহৰ কাৰণে কাজিয়া লাগছো চিনেমা ওহো সিনেমাক লৈ কাজিয়া তহঁতৰ এতিয়াও শেষ হোৱা নাই হা নহয়হে মোৰ এক কথা মই কৰিমে মোৰ দুই কথা মই তোক চিনেমা কৰবা নেদো ও জি মাথা শেষ কৰি দিবি তহঁতে পাগলা হৈ যাম মই অ বাপ্পা তয়ে কচোন মই চিনেমা কৰিম নে নকৰিম একবাৰ ক'লে বুজি নাপা নেকি মই কৈছো নহয় তহঁতো আঠটাও নৰা চিনেমা কৰবা কিয় অ ভিনি এখন ঘৰৰ মেইন মানুহ মই মোৰ মতেই চব হ'ব মই যি কওঁ তহঁতো তাকে শুনবা লাগব বুজলি কি বুজিলি ময়ো দেখাই আছো এইখন ঘৰৰ মই কোন হয় অতি সোনকালে দেখাই আছো আৰু তোকো মই দেখাই আছো দেখা বুজা মই সেইডালহে শুনিম ঐ জেং কি খবৰ তো বেং খবৰ দিলো চা তনে যে ইমানখিনি টেনচন দিছা ক'ত ভালে থাকিমে বিয়া টেনচন দিলো কি টেনচন দিলো তোক তনে যে আমাৰ বিয় দিয়া ভণ্টি খিটি খেলাছা তাতকে আৰু ডাঙৰ কথা কি হ'ব পাৰে তহঁতে বহুত ভুল ভাবি আছা আচলতে দুখটো কাৰ তই জানা কাৰ গাতনো দুখ তন্তেটো ভণ্টিৰ গাতে দুখটো বুলি কবি সেই তৰে আগতে মোৰ কথাটো শুনিলচোন এই কথা চাটা শুনবা নাই তহঁতে কি চিন্তা কৰছা সেইটো কওঁ সেই তৰে আমিনো কি চিন্তা কৰিম তহঁতে যি চিন্তা কৰি থাক বেং আমিনো কি চিন্তা কৰিমে কাকা তহঁতৰ ঘৰৰ মানুহকেইটা যদি আলোচনা কৰি পেলাই আমাৰ ভণ্টিক লৈ যাব পাৰা লৈ যা নহ'লে আমাৰ উপায় নাই গোটেই ঘৰখনলৈকে আহিব লাগে আহিব লাগবো কাৰণ ভুলটো তনৰ গাতহে সেইকাৰণেহে কৈছো ভুল কাৰ গাত সবাই জানে তই কৈ লাভ নাই আমাৰ ভণ্টিৰ গাত কোনো দুখ নাই আৰু তনৰ ঘৰৰ সৰু হোৱা যাবা দৰকাৰো নাই সেইকাৰণে তনে যাই পেলাই আনব লাগবোগে ঐ হাপা শুনচোন কি হ'ল মোক মোৰ সম্পত্তি লাগে সম্পত্তি কি সম্পত্তি লাগে তোক হা কি সম্পত্তি লাগে যিখিনি সম্পত্তি বায়েৰে কালি বিয়া কৰালে দিম বুলি কৈছিলি সেইখিনি সম্পত্তি মোক লাগে এই তোৰ মাথা গণ্ডগোল হৈছে নেকি মই আকৌ সম্পত্তি কালুক দিম বুলি কোৱা নাছিলো মই নাজানো বুলি ভাবছা হা ফিচাৰীটোৰ দেখোন আধা ভাগে তাক দিয়া কথা আছিল তই তাৰ মানে চব ইনফৰমেশ্যন ৰাখি থৈছে হা মোক সম্পত্তিৰ ভাগ লাগে মাটি বাৰীৰ ভাগ লাগে এই চুপ থাক চিনি নাচাওঁ ঠাং ভাঙি দিম কিন্তু ময়ো কুলালি চাই নাথকো একে ঘুচাই তাক ভাঙি দিম বাপেকে কি হৈছে আজি তোৰ হা কি হৈছে তই যি হঠাৎ সম্পত্তি বিচাৰি পেলাই মোক অপমান কৰিছা কিয় মই কোন চিনাকি দিবাক লাগি
মনত পেলা মোৰ সেই দস্যুৰূপ কাটো বুলিয়ে কাটো মাৰো বুলিয়ে মাৰো যদি সেই দস্যুৰূপ আকৌ ল'ব নাংগেই তেনেহ'লে মোক মোৰ সম্পত্তি দি কৈ থলো হা ইয়াৰ আজি আৰু কি হ'ল মোৰ মাথাই কাম নকৰা হ'ল দেখোন এ ৰবা ৰবা এ শুনা নাই ভালকে শুনছো দে ৰাইজৰ আগত কথাটো ওলাইছো তাৰ পিছতহে তোমাক লগি ফোন কৰছো ভাল ভাল ৰাখা ৰাখা ও মাই কোনে ইমান দেৰি ফোন কৰিছিল মাই বিজয় মহাৰে বা মহাই ইমান দিনৰ মূৰত ফোন কৰিছিল আজি কি মনত পৰিলে কে মহাৰে নহয় মইহে কৈছিলো তইনো কিয় ফোন কৰিব লাগে গোটাই আমাৰ দেখোন মহাই আগদিলো এটা খবৰে নলয় ৰহে তই কথাটো আকৌ নাজনা মহাৰে তোৰ এটা অজাপালিৰ দল আছে নহয় মই কি জানো কি আছে তাতে কি হ'ল মহাৰে তোৰ অজাপালিৰ দলটোক আমাৰ পূজাক লগি মাতো বুলি ভাবছো কাম নাই আৰু কিয়নো মাতবা লাগে মহাতে কোনবা দিনা আমাৰ ঘৰত এনে আহি পাইছি নে তই যে উজা গাবা মাতবা লগা হ'ল ৰহে মনে মনে থাক মহাৰে কিমান কামত ব্যস্ত হৈ থাকে আৰু তই কোনবা দিনা আমাৰ হিৰক গিলে এটা ফোন কৰি পাইছা না আমাৰ কথাটো বেলেগ আৰু আকৌ বেলেগ নহয় চব আকে মহাৰে আহিলি মুখখন ফুলা লুচিয়ান কৰি নামাতাকে নাটকিবি ভালকে মাত বুল কৰবি হ'ব দিয়ে মাই মাত বুল নকৰবাৰ কাৰণে মহাত আমাৰ শত্ৰু নহয় নহয় কেৱল আমাৰ সমান নলয় কাৰণে মই বেয়া পাওঁ হ'ব দে মাই ঘৰৰ মানুহ খং কৰি আকৌ লাভ নাই আছো না পাকঘৰক লগীয়া কাম আছে আছো তই যা মই পানী এজোক লৈ আহো যা পটককে লৈ আহ কি কি হৈছে ইনকে ইফাল ইফাল কৰি আছা জি বৰ মাথা গৰম হৈ গৈছে কিয় গৰম কৰিব লাগে কচু আনিছো আজি টেঙা দি ৰান্ধিম ঠাণ্ডা হ'ব আৰু টেষ্টটো ঠাণ্ডা হ'লে মাথাটোও ঠাণ্ডা হ'ব হয় না এইগিলা খাবাৰ মোৰ মন নাই এনেই মাথা গৰম হৈ আছে মোৰ কিয়নো গৰম হৈছে মানুহটো এই যে আমাৰ হেৰি জিলাপিৰ ককা একটো মোক বৰ বেয়াকে কৈছি না বেয়াকে কৈছি তক সেইকাৰণে মোৰ মাথাটোৱে বেয়া হৈ গৈছে এটা কথা সুধিব লগা আছিলে কি কথানো বাৰু আমাৰ ঘৰত ডাঙৰ খেলি মেলি হৈছে নহয় জানকো চিনেমা কৰিব দিব লাগে মইহে নেদো কি কি যে হৈছে নহয় ঘৰখনত এই ৰাম ৰাম ইমানবোৰ খেলি মেলি নেপায় দেই এইগিলা চব খেলি মেলি হাপাৰ কাৰণে হৈছে সিহে কাজিয়াখন বঢ়াইছে জানেই নে তিয়াৰ পিতা আপুনি এবাৰ হাপাৰ নামটো চিনেমাখনৰ পৰা কাটি দেখচোন আৰু বেজাই তেল মাৰছিয়ে ঠিকে কৈছা টিয়াবি দাদা দুর্গা পূজাটো ভালে ভালে যাও তাৰপিছত আমাৰ সিনেমাৰ কামটো একদম ফাটাফাটিকে করবা লাগব কিনেন কোঠারে শুন ফাটাফাটি মাৰ্ভেলাছ কথা কৈছা